ডিয়াৰ বিউটিফুল পিপল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্বাস্থ্যৱান হৈ আছে। আজি আন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ব্লগটোত মই দেখুৱাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ এটি ধুনীয়া জেগা মাইজান লেক। এই মাইজান লেকটো যদি আপোনালোক আহিছে তেতিয়াহ'লে নিশ্চয় গম পায় ইমান সুন্দৰ এটা পৰিৱেশ। এই লেকটোলৈ মই আহিছিলোঁ মোৰ কলেজীয়া বান্ধৱী হিমাদ্ৰী আৰু তেওঁৰ দাদা লগতে মোৰ হাজবেণ্ডৰ লগত। আমি এই জেগাখিনিত 3টামান বজাত আহিছিলোঁ আবেলি আৰু খুব ধুনীয়া এটা পৰিৱেশ ফটোশ্বুট কৰিবৰ কাৰণে মেইনলি। আহকচোন আমাৰ ফটোখিনি চাওক আৰু কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' সকলোতকৈ আগত পাবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। সঁচাকৈ মাইজান লেকলৈ আহি বহুত ভাল লাগিলে, খুব সুন্দৰ পৰিৱেশ। ডিব্ৰুগড়ৰ পৰা যদি কোনোবাই মোৰ এই মিনি ব্লগটো চাই আছে তেনেহ'লে আপোনালোকে মাইজান লেকলৈ আহিবলৈ নাপাহৰিব। খুব এটা সুন্দৰ পৰিৱেশ আপোনালোকে উপভোগ কৰিবলৈ পাব। লগতে সূৰ্য ডুবাৰ আগমুহূৰ্তত যদি আপোনালোকে ইয়াত ফটোশ্বুট কৰিব বিচাৰে তেতিয়াহ'লে খুব সুন্দৰ সুন্দৰ ফটো আপোনালোকে কেৰি কৰিব পাৰিব। আমাৰ বহুতেই ভাল লাগিলে। খুব এটা ধুনীয়া আবেলি আচলতে পাৰ কৰিলোঁ আমি সকলোৱে, খুব ভাল লাগিলে। মাজে মাজে এনেকুৱা এটা উইকেণ্ড সঁচাকৈ মানুহক লাগে ৰিফ্ৰেছমেণ্টৰ কাৰণে। আজি আমাৰ দিনটো এনেকুৱাই আছিলে। তাৰপাছতে আমি আহিলোঁ আছাম মেডিকেল কলেজৰ ওচৰতে থকা ৰাধাকৃষ্ণ মন্দিৰলৈ। খুব এটা ধুনীয়া পৰিৱেশ মন্দিৰটো। যদি আহিছে আপোনালোকে নিশ্চয় জানে, যিসকলে আহিছে আৰু যিসকলে অহা নাই আপোনালোকে এই মন্দিৰলৈ আহিব, খুব ভাল পাব। যিহেতু সন্ধিয়া হৈ আহিছিল আৰু আমাৰ চবৰে ভোকো লাগিছিল, গতিকে ভাবিলোঁ আমি বাহিৰতে কিবা এটা খাই লওঁ। গতিকে খাবৰ বাবে আমি মুংফি ধাবালৈ আহিলোঁ। এই মুংফি ধাবাৰ যি স্ম'ক চিকেনটো বহুত টেষ্টি হয় আৰু মোৰ হাজবেণ্ডৰ বহুত ফেভৰেট হয়। গতিকে হাজবেণ্ডৰ হাই ডিমাণ্ড অনুসৰি আমি মুংফি ধাবালৈ আহিলোঁ স্ম'ক চিকেন খাবলৈ। লগতে ডিনাৰো কৰিলোঁ, ভাত খালোঁ আৰু কিবাকিবি খালোঁ আৰু গোটেইখিনি নাই। গতিকে আজি আমাৰ দিনটো এনেকুৱাই আছিলে। যদি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আজি দিনটোত ক্লিক কৰা কেইখনমান ফটো আপোনালোকৰ বুলি আগবঢ়ালোঁ। যদি ফটোখিনি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এয়াই আছিল আজিৰ মোৰ ব্লগটোত দেখুৱাবলগীয়াখিনি। যদি মোৰ ব্লগটো চাই আপোনালোকে ভাল পালে তেনেহ'লে মোক মৰম দি যাব আৰু নতুন নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি মই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। সকলো ভালেই থাকক, সুস্থ থাকক আৰু হাঁহি থাকক।